এলবাৰ্ট আইনষ্টাইনে কৈছিল কম্পাউণ্ড ইণ্টাৰেষ্ট পৃথিৱীৰ 8 নম্বৰ আচৰিত বস্তু হয় যিয়ে ইয়াক বুজি পায় সি ইয়াৰ সহায়ত কোটি কোটি টকা আৰ্ন কৰিব পাৰে আৰু যিয়ে ইয়াক বুজি নাপায় সি ইয়াক পে কৰিব লাগে তো এতিয়া যদি মই আপোনাক কওঁ যে ডেইলি মাত্ৰ 100 টকা ইনভেষ্ট কৰি 51 কোটি টকা ইনকাম কৰিব বিচাৰিবনে তো এতিয়া হয়তো আপুনি ভাবিব ই পাগল হ'ল নেকি এটো পসিবল হয় নে তো ইয়াৰ একদম সিম্পল আনসাৰ হৈছে ইয়েস এটো একদম পসিবল হয় ডেইলি মাত্ৰ আপুনি 100 টকা ইনভেষ্ট কৰি 51 কোটি টকা আৰ্ন কৰিব পাৰে আৰু এটো পসিবল হ'ব পাৱাৰ অফ কম্পাউণ্ডিংৰ কাৰণে কিন্তু আমাৰ বেছিভাগ মানুহেই কম্পাউণ্ডিংৰ পাৱাৰ ভালকে বুজি নাপায় যাৰ কাৰণে ডেইলি মাত্ৰ 100 টকা ইনভেষ্ট কৰি 51 কোটি টকা বনাব পৰাৰ কথাটো ইম্পসিবল যেন লাগে তো বলক আজিৰ এই ভিডিঅ'ত একদম সহজতে বুজিবলৈ চেষ্টা কৰিম যে কম্পাউণ্ডিং আসলতে কি হয় আৰু কম্পাউণ্ডিংৰ জাদুৰে কেনেকৈ মাত্ৰ ডেইলি 100 টকা ইনভেষ্ট কৰি 51 কোটি টকা বনাব পাৰি তাৰ আগতে বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ তো নমস্কাৰ বন্ধুসকল বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো যদি এই চেনেলত নতুনকৈ আহিছে আৰু এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তো প্লিজ এতিয়াই সাবস্ক্ৰাইব কৰি লওক এটো চেনেলত ষ্টক মাৰ্কেট মিউচুৱেল ফাণ্ড আৰু ফাইনান্স ৰিলেটেড নানা ধৰণৰ ভিডিঅ' একদম সহজ সৰল ভাষাত শিকিব পাৰিব তো বলক এতিয়া এটা সহজ এক্সাম্পলৰ সহায়ত বুজি লওঁ হোৱাট ইজ কম্পাউণ্ডিং কম্পাউণ্ডিং আসলতে কি হয় আমি সবে ক্লাস 7-8 ৰ মেথছত পঢ়িছিলো কম্পাউণ্ড ইন্টাৰেষ্ট মানে কি মনত আছে নে ধৰি লওক আপুনি 5000 টকা কৰবাত ইনভেষ্ট কৰিছে আপুনি 5000 টকা কৰবাত ইনভেষ্ট কৰিছে যৰ পৰা আপোনাক 15% আপোনাক ইয়াৰলি ৰিটাৰ্ণ দি আছে তো প্ৰথম বছৰত আপোনাৰ টোটাল আপোনাৰ হাতত টকা থাকিব 5000 টকা যোনটো আপোনাৰ ইনভেস্টেড এমাউন্ট আছিল লগতে ইয়াৰ ওপৰত 15% আপুনি ৰিটাৰ্ণ পাব 750 টকা ৰিটাৰ্ণ প্লাস হৈ আপোনাৰ টোটাল এমাউন্ট হ'ব এবছৰ পিছত 5750 টকা আৰু সেকেন্ড ইয়াৰত আপোনাৰ যোনটো ইনভেস্টেড এমাউন্ট হেতু হ'ব 5750 টকা যোনটো আপুনি প্ৰথম বছৰত ইন্টাৰেষ্ট আৰু মূলধন মিলি পেলাই আপোনাৰ হৈছিল 5750 টকা হেতু আপোনাৰ সেকেন্ড ইয়াৰত আপোনাৰ হেতু ক্যাপিটেল হৈ যাব হেতু আপোনাৰ ইনভেস্টেড এমাউন্ট হৈ যাব তো এটো এমাউন্টৰ ওপৰত আপুনি 15% ৰিটাৰ্ণ পাব 8865 টকা তো এই দুটা মিলি পেলাই আপোনাৰ সেকেন্ড ইয়াৰত টোটাল এমাউন্ট হৈ যাব 6612 টকা আৰু থাৰ্ড ইয়াৰত হেনেকে হ'ব 6612 টকা তাৰ লগত 15% ৰিটাৰ্ণ 991 প্লাস হৈ হ'ব 7603 টকা আৰু ফোৰ্থ ইয়াৰত এনেকে সেম গৈ থাকিব তো এনেকৈ আপুনি কম্পাউণ্ডিংত ইন্টাৰেষ্টৰ ওপৰতো আপুনি ইন্টাৰেষ্ট পাই থাকিব যেনেকৈ আপুনি প্ৰথম বছৰত এই 5000 টকা ইনভেষ্ট কৰি 750 টকা পাইছিল গতিকে এটো সেকেন্ড ইয়াৰত আপোনাৰ টোটাল এমাউন্টৰ লগত এটো প্লাস হৈ গল এই ইন্টাৰেষ্টৰ ওপৰতো আপুনি থাৰ্ড ইয়াৰত ইন্টাৰেষ্ট পাইছে তো এই বস্তুটোৱে হৈছে কম্পাউণ্ড ইন্টাৰেষ্ট তো এনেকৈ আপুনি ইনভেস্টেড এমাউন্টৰ ওপৰতো ইন্টাৰেষ্ট পাবই লগতে আপুনি এই ইন্টাৰেষ্টৰ ওপৰতো ইন্টাৰেষ্ট পাই থাকিব যাৰ কাৰণে মানে ইন্টাৰেষ্ট ৰেট সেম থাকিলেও এই ইন্টাৰেষ্ট ৰেটটো সেম থাকিলেও কি হয় লাহে লাহে আপোনাৰ মূলধন বাঢ়ি গৈ থাকে সময়ৰ লগত আপোনাৰ ক্যাপিটেলটো বাঢ়ি গৈ থাকে গাইজ ওয়াৰেন বাফেট ৰাকেশ জুনজুনৱালা ৰাধা কিষণ দামানি এওঁলোকৰ নাম হয়তো নিশ্চয় আপোনালোকে শুনিছে এওঁলোকে হাজাৰ হাজাৰ কোটি টকা এই কম্পাউণ্ডিংৰ সহায়ত ইনকাম কৰিব পাৰিছে তো বলক এতিয়া জানি লওঁ এই কম্পাউণ্ডিংৰ দুটা মেজৰ কম্পোনেন্ট যাৰ ওপৰত এই কম্পাউণ্ডিংটো ডিপেন্ড কৰে তো প্ৰথমটো হৈছে ৰেট অফ কম্পাউণ্ডিং আৰু সেকেন্ডটো হৈছে টাইম অফ কম্পাউণ্ডিং কম্পাউণ্ডিংৰ দুটাই মেজৰ পাৰ্টস এটা হৈছে ৰেট অফ কম্পাউণ্ডিং আৰু এটা হৈছে টাইম অফ কম্পাউণ্ডিং তো বলক এতিয়া প্ৰথমতে এটা সিম্পল এক্সাম্পলৰ সহায়ত বুজি লওঁ যে ৰেট অফ কম্পাউণ্ডিং আসলতে কি তো ধৰি লওক আপুনি আৰু আপোনাৰ ফ্ৰেণ্ডে 2 লাখ টকাকে ইনভেষ্ট কৰিব বিচাৰিছে তো আপুনি 2 লাখ টকা ইনভেষ্ট কৰিছে কোনোবা এটা ল ৰিস্ক মিউচুৱেল ফাণ্ডত য'ত আপোনাক 14% ইয়াৰলি ৰিটাৰ্ণ দিছে আৰু আপোনাৰ ফ্ৰেণ্ডে ইনভেষ্ট কৰিছে কোনোবা এটা বেংকৰ এফডি বা গভৰ্ণমেণ্ট বণ্ডত য'ৰ পৰা ম্যাক্সিমাম 7% ৰিটাৰ্ণ পাইছে আৰু দুইজনে ইনভেষ্ট কৰিছে 30 বছৰৰ কাৰণে তো 30 বছৰ পিছত আপোনাৰ হাতত টকা থাকিব 1,01,90,000 টকা আৰু আপোনাৰ ফ্ৰেণ্ডৰ হাতত টকা থাকিব 15,22,400 টকা তো এতিয়া এই দুটাৰ পৰা চাওক যে আপোনাৰ আৰু আপোনাৰ ফ্ৰেণ্ডৰ মাজত মাত্ৰ 7% মানে ৰেট অফ ইন্টাৰেষ্টৰ ডিফাৰেন্স আছিল আপোনাৰ আছিল 14% আৰু আপোনাৰ ফ্ৰেণ্ডে পাইছিল 7%
তো দুজনৰ মাজত মাত্ৰ 7% ৰেট অফ ইণ্টাৰেষ্টৰ ডিফাৰেঞ্চ আছিল কিন্তু চাওক টোটেল ৱেলথৰ ক্ষেত্ৰত দুইজনৰ মাজত কিমান এটা বিগ ডিফাৰেঞ্চ ক্ৰিয়েট কৰিছে আপোনাৰ হাতত থাকিব 1 কোটি টকাতকৈ বেছি কিন্তু আপোনাৰ ফ্ৰেণ্ডৰ হাতত থাকিব মাত্ৰ 15 লাখ টকা তো এইটো এক্সাম্পলৰ পৰা আমি বুজি পালো যে অকমান ৰেট অফ ইণ্টাৰেষ্টৰ কম বেছি হ'লেই লং টাইমত কিমান লাখ লাখ টকাৰ ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব পাৰে তো বলক এতিয়া আমি বুজি লওঁ সেকেন্ড কম্পোনেন্টস টাইম অফ কম্পাউন্ডিং মানে কি আৰু কম্পাউন্ডিংৰ ক্ষেত্ৰত এই টাইমটো হৈছে মেইন বস্তু এই টাইমটোৱে মেইন গেম খেলে ধৰি লওক আপুনি আৰু আপোনাৰ ফ্ৰেণ্ড দুইজনে কৰবাত জব কৰে আৰু দুইজনৰ বয়স বৰ্তমান বয়স 25 বছৰ আপোনাৰো 25 বছৰ আপোনাৰ ফ্ৰেণ্ডৰো 25 বছৰ আৰু আপোনাৰো বৰ্তমান স্যালাৰি 30000 টকা আৰু আপোনাৰ ফ্ৰেণ্ডৰো সেম একেই স্যালাৰি হয় তো আপুনি ভাবিছে আপুনি লাইফৰ 50 বছৰ বয়সত আপুনি ৰিটায়াৰ কৰিব আৰু একো কাম চাম নকৰে আৰু আপোনাৰ ফ্ৰেণ্ডো ঠিক তেনেকৈ ভাবিছে যে 50 বছৰ বয়সত ৰিটায়াৰ কৰিব তো আপুনি বৰ্তমানৰ পৰাই মানে 25 বছৰ বয়সৰ পৰাই ইনভেস্টিং জাৰ্নি ষ্টাৰ্ট কৰি দিছে আৰু আপুনি মান্থলি 10000 টকাৰ এসআইপি কোনোবা এটা ইনডেক্স মিউচুৱেল ফাণ্ডত ষ্টাৰ্ট কৰিছে তো আপোনাৰ হাতত 50 বছৰ বয়স হোৱালৈ আপোনাৰ হাতত সময় আছে 25 বছৰ আপুনি 25 বছৰ 10000 কে এসআইপি কৰিছে প্ৰতি মাহে আৰু 25 বছৰ পিছত আপোনাৰ হাতত টোটেল টকা থাকিব প্ৰায় 2,72,72,777 টকা কিন্তু আপোনাৰ ফ্ৰেণ্ডে আপোনাতকে 5 বছৰ পিছত ইনভেস্টিং জাৰ্নি ষ্টাৰ্ট কৰিছে আপোনাৰ ফ্ৰেণ্ডে 25 বছৰ বয়সত ভাবিছে মই কেদিনমান পিছত ইনভেস্টিং জাৰ্নি ষ্টাৰ্ট কৰিম তো কিবা কিবি কৰোতে আপোনাৰ ফ্ৰেণ্ডৰ মাত্ৰ 5 বছৰ ডিলে হৈ গ'ল তো 5 বছৰ পিছত যেতিয়া ইনভেস্টিংৰ কথাটো ভালকে বুজি পালে আপোনাক দেখি পেলাই ভালকে বুজি পালে তেতিয়া ভাবিলে আপোনাৰ ফ্ৰেণ্ডে ভাবিলে আপোনাতকৈ আৰু 5000 টকা বেছিকে মান্থলি এসআইপি কৰিব তো আপোনাৰ ফ্ৰেণ্ডে 15000 টকাকে মান্থলি এসআইপি আপুনি যোনটো ইনডেক্স ফাণ্ডত ষ্টাৰ্ট কৰিছিল সেইটো সেম মিউচুৱেল ফাণ্ডতে আপোনাৰ ফ্ৰেণ্ডেও মান্থলি 15000 টকাকে এসআইপি ষ্টাৰ্ট কৰি দিছে আৰু আপোনাৰ ফ্ৰেণ্ডৰ হাতত 50 বছৰ হোৱালৈ সময় আছে মাত্ৰ 20 বছৰ কাৰণ আপোনাৰ ফ্ৰেণ্ডে 5 বছৰ সময় ডিলে কৰিছিল গতিকে 30 বছৰ বয়সৰ পৰা ইনভেস্টিং জাৰ্নি ষ্টাৰ্ট কৰিছে গতিকে আপোনাৰ ফ্ৰেণ্ডৰ হাতত সময় আছে মাত্ৰ 20 বছৰ তো আপোনাৰ ফ্ৰেণ্ডেও 14% ৰিটাৰ্ণ পাইছে আপোনাৰ সমানে ৰিটাৰ্ণ পাইছে আৰু 20 বছৰ পিছত আপোনাৰ ফ্ৰেণ্ডৰ হাতত টকা থাকিব 1,97,45,100 টকা আৰু এটা বস্তু চাওক যে আপোনাৰ ফ্ৰেণ্ডে 20 বছৰত টোটেল ইনভেস্ট কৰিছে 36 লাখ টকা আৰু আপুনি টোটেল ইনভেস্ট কৰিছিল মাত্ৰ 30 লাখ টকা আপুনি আপোনাৰ ফ্ৰেণ্ডতকৈ প্ৰায় 6 লাখ টকা কম ইনভেস্ট কৰিও আপুনি প্ৰায় 1 কোটি টকা আপোনাৰ ফ্ৰেণ্ডতকৈ বেছি ৰিটাৰ্ণ পাইছে আৰু এই মেইন গেমটোৱে হৈছে কম্পাউন্ডিংত এই টাইমে এই গেমটো খেলে কম্পাউন্ডিংৰ মেইন বস্তুটোৱে হৈছে সময় তাৰ মানে শৰ্ট টাইমত বেছি টকা ইনভেস্ট কৰিও বহুত বেছি ৰিটাৰ্ণ ইনকাম কৰিব নোৱাৰি কিন্তু লং টাইমত বহুত কম পৰিমাণৰ এমাউন্ট ইনভেস্ট কৰিও বহুত বেছি ৰিটাৰ্ণ আমি পাব পাৰো তো বলক এতিয়া চাই লওঁ ডেইলি মাত্ৰ 100 টকা ইনভেস্ট কৰি কেনেকৈ আমি 51 কোটি টকা ইনকাম কৰিব পাৰি তো চাওক ডেইলি মাত্ৰ 100 টকা ইনভেস্ট কৰাটো আমাৰ কাৰণে একদম সিম্পল কথা ধৰি লৈছো আপোনাৰ বৰ্তমান এজ মাত্ৰ 20 বছৰ আৰু আপুনি ভাবিছে আপোনাৰ লাইফৰ 60 ইয়াৰ্ছত আপুনি ৰিটায়াৰমেন্ট ল'ব আপুনি 60 ইয়াৰ্ছত ৰিটায়াৰমেন্ট প্ল্যান কৰিছে তাৰ কাৰণে আপুনি 20 বছৰ বয়সৰ পৰা ইনভেস্টিং ষ্টাৰ্ট কৰিছে অকমানকে ধৰি লৈছো আপুনি ডেইলি মাত্ৰ 100 টকাকে ইনভেস্ট কৰিব বিচাৰিছে তো মাহত আপোনাৰ টোটেল ইনভেষ্টমেন্ট এমাউন্ট হ'ব মাত্ৰ 3000 টকা এক মাহত তো ধৰি লৈছো আপুনি ষ্টক মাৰ্কেটত ইনভেস্ট কৰিবলৈ আপোনাৰ টাইম নাই যেহেতু আপুনি কিবা জব কৰে বা বিজনেস কৰে যাৰ কাৰণে আপুনি ষ্টক মাৰ্কেটত বেছি টাইম দিব নোৱাৰে বা ষ্টক মাৰ্কেটৰ বিষয়ে আপোনাৰ বেছি মানে নলেজ নাই তো আপুনি কোনোবা এটা মিউচুৱেল ফাণ্ডত ইনভেস্ট কৰিছে আৰু আপুনি 40 বছৰৰ কাৰণে ইনভেস্ট কৰিব পাৰিব কাৰণ আপোনাৰ বৰ্তমান বয়স মাত্ৰ 20 বছৰ আপুনি 60 বছৰ বয়সত ৰিটায়াৰ হ'ব গতিকে আপুনি 40 বছৰ সময়লৈ আপুনি ইনভেস্টেড থাকিব পাৰিব আৰু ধৰি লৈছো আপুনি 20% ৰিটাৰ্ণ পাইছে তো এতিয়া হয়তো ভাবিব যে 20% ৰিটাৰ্ণ আমি এক্সপেক্ট কৰিব পাৰিনে তো এনেকুৱা বহুত মিউচুৱেল ফাণ্ড আছে যাৰ পৰা আমি 20% ৰিটাৰ্ণ লং টাইমত ইজিলি আমি এক্সপেক্ট কৰিব পাৰি যেনে স্মল কেপ এনেকুৱা বহুত স্মল কেপ মিউচুৱেল ফাণ্ড আছে যাৰ পৰা আমি
20% ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰি। তো আপুনি 40 বছৰ পিছত প্ৰতি মাহে মাত্ৰ 3000 টকাকে ইনভেষ্ট কৰি আপোনাৰ হাতত টোটেল এমাউণ্ট থাকিব 51 crore 5,23,883 rupees। আৰু আপুনি মাত্ৰ ইনভেষ্ট কৰিছিল, আপোনাৰ টোটেল ইনভেষ্টেড এমাউণ্ট আছিল মাত্ৰ 14,40,000 টকা। এই 14,40,000 টকা কম্পাউণ্ডিং হৈ 51 কোটিতকৈ বেছি টকা হৈ গ'ল। কাৰণটো হৈছে এ টাইম অফ কম্পাউণ্ডিং। আপুনি 40 বছৰ সময় দিছে এইখিনি কম্পাউণ্ডিং হ'বলৈ, যাৰ কাৰণে ইমান কোটি টকা বহুত কম এমাউণ্ট ইনভেষ্ট কৰিও আপুনি বনাব পাৰে। তো এতিয়া হয়তো আপুনি ভাবিছে যে কম্পাউণ্ডিঙৰ সহায়ত যদি ইমান কম পৰিমাণৰ টকা ইনভেষ্ট কৰিও বহুত বেছি ধনী হ'ব পৰা যায়, তেতিয়াহ'লে কিয় আমাৰ বেছিভাগ মানুহেই ধনী হ'ব নোৱাৰে? কিয় আমাৰ বেছিভাগ মানুহেই ফাইনেন্সিয়েলি ফ্ৰী হ'ব নোৱাৰে? তো বলক এতিয়া কম, কিয় আমাৰ বেছিভাগ মানুহেই ফাইনেন্সিয়েল ফ্ৰীডম এচিভ কৰিব নোৱাৰে? কিয় আমাৰ বেছিভাগ মানুহেই ধনী হ'ব নোৱাৰে? তো ইয়াৰ নাম্বাৰ 1 ৰিজনটো হ'ল আমাৰ বেছিভাগ মানুহে হয়তো ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰে, কিন্তু 4-5 বছৰ পিছত যেতিয়া নিজৰ পৰ্টফলিঅ'ত দেখা পায় বহুত বেছি ৰিটাৰ্ণ পোৱা নাই, তেতিয়া ভয়তে নিজৰ ইনভেষ্টেড এমাউণ্ট উইথড্ৰ কৰি পেলায়। মানে আমাৰ বেছিভাগ মানুহেই বহুত কম সময়ৰ ভিতৰত বেছি ৰিটাৰ্ণ পাব বিচাৰে, বহুত কম সময়ত বেছি ৰিটাৰ্ণ এক্সপেক্ট কৰে, যাৰ কাৰণে আমাৰ বেছিভাগ মানুহেই পাৱাৰ অফ কম্পাউণ্ডিঙৰ সহায়ত ধনী হ'ব নোৱাৰে। আপুনিতো অলৰেডি গমেই পালে যে পাৱাৰ অফ কম্পাউণ্ডিঙে তেতিয়াহে কাম কৰে যেতিয়া নেকি সেই ইনভেষ্টেড এমাউণ্টটো লং টাইমলৈ ইনভেষ্টেড হৈ থাকে। তো গতিকে আপুনি এইটো ভুল কেতিয়াও নকৰিব। আপুনি ৰেগুলাৰলি একদম কম পৰিমাণৰ এমাউণ্ট লং টাইমৰ কাৰণে সদায় ইনভেষ্ট কৰিব, তেতিয়াহে আপুনি পাৱাৰ অফ কম্পাউণ্ডিঙৰ যাদু দেখা পাব পাৰিব। তো আপুনি সদায় ট্ৰাই কৰিব যিমান পাৰে জল্দি ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰিবলৈ, তেতিয়াহে আপুনি জল্দি ফাইনেন্সিয়েলি ফ্ৰী হ'ব পাৰিব। ছেকেণ্ড ৰিজনটো হ'ল আমাৰ হয়তো বেছিভাগ মানুহে ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰে, কিন্তু কিছুদিন পিছত যেতিয়া নিজৰ পৰ্টফলিঅ'ত অকণমান ৰিটাৰ্ণ দেখা পায়, তেতিয়া হয়তো নিজৰ নানা ধৰণৰ প্ৰব্লেম বা কিবা ফেমিলিৰ প্ৰব্লেমৰ কাৰণে যিখিনি ৰিটাৰ্ণ তেওঁ পাইছিল সেই ৰিটাৰ্ণখিনি ওলাই লয়, যাৰ কাৰণে লং টাইমত তেওঁ কম্পাউণ্ডিঙৰ মেজিক চাব নোৱাৰে। আৰু থাৰ্ড ৰিজনটো হ'ল আমাৰ বেছিভাগ মানুহে হয়তো ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰিম বুলি ভাবি ষ্টাৰ্টেই নকৰে। বহুতে নানা ধৰণৰ বাহানা দিয়ে যে মোৰ ফেমিলিৰ দায়িত্ব বেছি, মোৰ ফেমিলিৰ খৰচ বেছি ইত্যাদি নানা ধৰণৰ এক্সকিউজ বনাই নিজৰ ইনভেষ্টিং জাৰ্নি ষ্টাৰ্টেই নকৰে। তো গাইজ, যদি আপুনি মাত্ৰ আপোনাৰ ইনকামৰ 10% ৰেগুলাৰলি ইনভেষ্ট কৰি থাকে, তথাপিও আপুনি লং টাইমত বহুত বেছি ৰিটাৰ্ণ এক্সপেক্ট কৰিব পাৰে, বহুত বেছি আপুনি ৱেল্থ ক্ৰিয়েট কৰিব পাৰে। তো গাইজ, আশা কৰোঁ আপুনি এই ভিডিঅ'টোৰ পৰা ইমানখিনিতো নিশ্চয় বুজিব পাৰিছে যে আপুনি একদম কম পৰিমাণৰ এমাউণ্ট ৰেগুলাৰলি ইনভেষ্ট কৰি গৈ থাকিলে লং টাইমত বহুত বেছি আপুনি ৰিটাৰ্ণ পাব পাৰে, বহুত বেছি ধনী হ'ব পাৰে আৰু ফিউচাৰত আপুনি ফাইনেন্সিয়েলি ফ্ৰী হ'ব পাৰে। তো যদি এতিয়ালৈ আপুনি আপোনাৰ ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰা নাই, তেতিয়াহ'লে এতিয়াৰ পৰা ইনভেষ্টিং জাৰ্নি ষ্টাৰ্ট কৰি দিয়ক। আৰু যদি ভাবিছে ক'ত ইনভেষ্ট কৰিব, কেনেকৈ ইনভেষ্ট কৰিব একোৱে নাজানে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এইটো চেনেলত ইনভেষ্টিঙৰ ওপৰত বহু ধৰণৰ ভিডিঅ' আপোনালোকে চাব পাৰিব, একদম সহজতে চব বুজিব পাৰিব। আৰু যদি এতিয়ালৈ আপুনি আপোনাৰ ডিমেট একাউণ্ট অ'পেন কৰা নাই, তেতিয়াহ'লে এতিয়াই ডিমেট একাউণ্ট অ'পেন কৰি লওক। আৰু যদি ভাবিছে ক'ৰ পৰা কেনেকৈ অ'পেন কৰিব, তেতিয়াহ'লে মই ইউজ কৰা দুটা এপছৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাৰ পৰা আপুনি বিচাৰিলে সেই লিংকৰ থ্ৰুত গৈও আপুনি আপোনাৰ ডিমেট একাউণ্ট অ'পেন কৰি ল'ব পাৰে। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে বা আজিৰ ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব, যাতে আমি চবেই একেলগে ফাইনেন্সিয়েলি লিটাৰেট হ'ব পাৰোঁ। তো লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।